everyone, welcome to my channel. আজি একচুৱেলি মই বহুত সোনকালে সাৰ পাই গ'লোঁ। উঠি আহি দেখিলোঁ আজি কোনো উঠাই নাই, সেইকাৰণে মোৰ কেইটামান কাপোৰ ধুবলৈকে আছিল। ফাৰ্ষ্ট কাপোৰকেইটা ধুবলৈকে দিছোঁ। চাহটো সকলোৱে যেতিয়া উঠিব তেতিয়া একেলগে খাম। আজি যিহেতু বিহু, আজি বিহু বুলি শৰাই এভাগ দিওঁ আমাৰ ঘৰৰ মন্দিৰতে। মই শৰাই এভাগ ৰেডি কৰিছোঁ, এতিয়া দিওঁগৈ আৰু। মই যে এটা আপোনালোকক গুড নিউজ ক'ম বুলি কৈ আছিলোঁ। গুড নিউজটো এতিয়া কৈ দিওঁ। আমাৰ দাদাৰ বিয়া, আমাৰ নিজৰ দাদা প্ৰদীপৰ দাদাৰ বিয়া, আৰু বিয়াৰ কাৰণে এতিয়া অলপ চলপ বজাৰ কিবা কিবি আছে, সৰু সুৰা বজাৰ, আৰু মোৰো কেইটামান কাপোৰ চিলাবলগীয়া আছে। তাৰ কাৰণে বজাৰলৈ যাওঁ, তাৰ কাৰণে ৰেডি হৈছোঁ এতিয়া। আৰু এতিয়া ব'লক বজাৰত কি কি বজাৰ কৰোঁ, কেনেকৈ কৰোঁ আপোনালোকক দেখাওঁ। বজাৰলৈকে আহিলোঁ। বাহিৰত বহুত বেছি ৰ'দ দিছে। আমি প্ৰদীপ, মই আৰু দাদা আহিছে আমাৰ লগত। দাদাক চিনাকি কৰাই দিছোঁ। এয়া দাদা, দাদাৰ বিয়া, আৰু দাদাৰ বিয়াৰ কাৰণে কিবা কিবি বস্তু ল'বলৈকে আহিছোঁ। এচি পালোঁ আমি এতিয়া। এচি পাম আৰু ক্ৰছ কৰিম আৰু ধুনীয়াকৈ। তাৰ পৰা আমি চিধা একদম বশিষ্ঠ লাইন লৈ পিনে সোমাই যাম। আৰু মামাইতো ফ্লাইঅভাৰ বনায়ে আছে, তাকো চাই পিনে যাওঁ কিমান হৈছে। বহুত দিনৰ মূৰত আহিছোঁ আমি। তাতে খোৱা লোৱা বজাৰ চব তাতে আৰু। ঠিক আছে, ব'লক এতিয়া চিটি চেণ্টাৰ যাওঁ। শ্বপাৰ ষ্টপতে আছোঁ। দাদাৰ বজাৰ কৰিলোঁ, ঘৰৰ মানুহবোৰৰ অলপ চলপ কিবা কিবি বজাৰ কৰিলোঁ। এতিয়া প্ৰদীপৰ চাই আছে, প্ৰদীপৰ জিন্স চাই আছে। এতিয়া 1টাই বাজিলে। এতিয়া অলপমান লাঞ্চ কৰি লওঁ, আৰু কৰি আকৌ বজাৰ আছে, সেই বজাৰখিনি কৰিম। সেই ইয়াতে খাবলৈ সোমাইছোঁ।
চেণ্টাৰত বহুত মানুহ হৈছে বিহু বুলি যিমানেই মানে সন্ধিয়া হৈ গৈ আছে সিমানেই মানুহৰ ভিৰ বেছি হৈ গৈ আছে বহুত মানুহ আজি চাৰিও মোবাইল ল'বলৈকে আহিছোঁ দাদাক বিয়াত আইফোন গিফ্ট দিব প্ৰদীপে তাৰ কাৰণে চাবলৈকে আহিছোঁ দাদাৰ আইফোনটা কেনেকুৱা লাগিছে দেখাইছোঁ দেখাইছোঁ অ'কে দাদাৰ এতিয়া বিয়াৰ গিফ্ট হৈ গ'ল দাদাৰ কাৰণে এইটো ছাৰপ্ৰাইজ আছিলে আমি যোধপুৰতে ল'ম ভাবিছিলোঁ অনলাইন অৰ্ডাৰ দিম ভাবিছিলোঁ কিন্তু আমি অহালৈকে মোবাইলটো আহি নাপায় কাৰণে আমি ভাবিলোঁ দাদাক লৈ গৈয়ে একদম ছাৰপ্ৰাইজ দিম তো আজি এতিয়া দাদাৰ বিয়াৰ বজাৰ কিবা কিবি কৰিব আহোঁতে দাদাক একেলগে আইফোনটো গিফ্ট কৰি দিলোঁ চাৰ্ট বিচাৰি আহিলোঁ আমি বজাৰৰ পৰা আহি পালোঁ আহি পোৱা অলপ দেৰিয়ে হ'ল আমি গধূলি 7:30 মানত আহি পালোঁ গোটেই দিনটো গ'ল আজি বজাৰত আমি 11টা মানতে ওলাই গৈছিলোঁ মৰ্ণিং আৰু সেই আবেলি 7:30 আহি পাইছোঁ দিনটো আজি বজাৰ কৰি কৰি একদম ভাগৰ লাগি গ'ল তাতে আজি ইমান বেছি ৰ'দ দিছিলে বহুত বেছি গৰম আছিলে আহি এই চাহ পানী খালোঁ তাৰপাছত ভাত খাই মেলি এতিয়া শুওঁ আৰু এইখিনিয়ে আৰু আজি এইখিনিয়ে আছিলে ভিডিঅ'টোত আপোনালোকে কেনেকুৱা পালে চাই জনাব মই গোটেই দিনটোৰ আপডেটবোৰ এনেকৈ দি থাকিম আপোনালোকে চাই যদি ভাল পাইছে এনেকুৱা ভিডিঅ' যদি আৰু বিচাৰে তেনেহ'লে মোক জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব আজিলৈকে বাই